এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ আজি টমলা আৰু এটা শ্বুটিঙলৈ আহিছোঁ। সেয়া আমাৰ শ্বুটিং আৰম্ভ হৈছে আৰু দেখাই আছোঁ বাকীখিনি। মজানে একালি পিঠা খাইছো বহুত দিনৰ মূৰত দেই, বঢ়িয়া লাগিছে। ভিতৰত কি দিছে? জালুক দিছে, কলা কলা যে অকণি নহয় দেই জালুক। ভাল লাগছে নে দুটাকে? বঢ়িয়া মিলছি ন জনাটো? এই যে মজা। আজি ৰিলছ বনোৱা কথা মোৰ স্বামীদেৱ ভয় লাগিছে অফিচে হাতখিনি। আৰু এয়া হৈছে টেকেলি পিঠা আৰু গাখীৰ দিয়া চাহ। আপোনালোকৰ ফালে কি কয় নাজানো। এয়া ফাইনেলি এটা আমাৰ শ্বুটিং শেষ। এতিয়া আমাৰ পেকআপ হ'ল আৰু আচলতে বহুত ভাগৰ লাগিছে। নৰেন্দ্ৰাই আজি হঠাতে এটা ষ্টৰি দিলে আৰু গোটেইখিনি আলোচনাৰ মাধ্যমত ষ্টৰিটো মানে ঘূৰাই পেকাই কিবা এটা কৰিলোঁ। আৰু তাই নতুনকৈ আহিছে আমাৰ চেনেলত আৰু আগতেও কৰি আছে। তাইৰ চেনেলটো সকলোৱে যিমানে ছাবস্ক্ৰাইব আছে আজিৰ ভিতৰতে চবে আনছাবস্ক্ৰাইব কৰি দিয়ক, নহয় ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আৰু আগবাঢ়িব পাৰে এনে কৈছোঁ। আৰু আমাৰ ভিডিঅ'বিলাকত চাব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।